না সেই মাটিটোতো আরে হেৰিটো না সেইটো 3 বিঘাৰ প্লট হয় জুৰুডটো ঠিক আছে জুৰুড সেইটো মোৰ লগত হেৰি নাই লোকেশ্যনটো নাই আচ্ছা মই জুৰুডটো অকমান পিছত জনাই আছো ঠিক আছে ৰ'ব মই আপোনাক জনাই আছো ঠিক আছে সেইটো আপোনাক দেখুৱাই জনাই আছো लेफ्ट साइड घरे गले হয় আপুনি হেতু দামত তো জুৰুডৰ মাটিটো যে এটো এৰি কি হ'ব মানে মানুহজনে লোকেশনটো বিচাৰিছিল লোকেশনটো নাই নহয় মোৰ লগত এবাৰ মাটিৰ মালিকক ফোন কৰিলো মাটিৰ মালিকক ন মই কিন্তু কথা পতা নাই আগত থাপাত কিন্তু অলপ সাৱধান বৰ কামুৰ মই হয় বে গম পাবি মেনেজ কৰি লম ঠিক আছে এইটো নাম্বাৰ নহয় জানো এইটোৱে বাত কথা পাতিয়েলো একেলগে কথা পাতো হেল্ল' দাদা মই ৰাহুলে ক'লো এই মাটিটোৰ কাৰণে ফোন কৰিছিলো ভাইটি কোৱা ভালে আছে পিছে কেনে হ'ব আছো দিয়ক হয় বাকি ভালনে সবৰে খবৰ খাতি আছে দিয়ক ভালে ঠিক আছে মাটিটো যে কি মাটিৰ কাৰণে ফোন কৰিছা ওকে কাস্টমাৰ এজন আছে কাস্টমাৰ হয় কো ৰঙিয়া ৰঙিয়া আমাৰে ভালো দেখো নামটো কি হৰকান্ত হৰিকান্ত নাই গ্ৰাহকৰ কথা আপুনি চিন্তাই কৰিব নালাগে একদম জেনুইন মানুহ ভাল মানুহ অসমীয়া মানুহে হয় আমাৰ হয় ঠিক আছে হয় গ্ৰাহকজন এনেকুৱা এটা হ'ব লাগে চোৱা কৈ আছো তোমাক
শালা কটা নিধক ফটা গেঞ্জি থারি পচা লাওর পোক শালা জহর নামে যোৱা সগুনে খোৱা শালা বুঢ়া হাবুলা মাটি তো বালৰ মাটিৰ মালিক তই ইয়াক তো ঘৰত গৈ মাৰি থৈ আহিম মই আজিৰ পৰা মই মাটিৰ এই কামো নকৰো ফোন নকৰিবি তই আজি পৰা মোক কি পলাত বোলো মই চলা কাট খাই গ'লচোন কাক বা কি গালি পাৰিলে মই কৰি চাওঁ ৰ নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে